হেল্ল' মই ৰক্তিমা দেৱী বেংগলৰ পৰা আৰু এই দুটা আমাৰ ল'ৰা আমি তিনিটা পিছত বহিছোঁ ইহঁতৰ পাপাক বহিছে আগত মোৰ হাজবেণ্ড এতিয়া আজি বিহু বুলি তাতে ছানডে যাওঁ ফুৰিবলৈ মললৈ যাম চিনেমা চাম খাম ঘূৰিম ফুৰিম ফটো মাৰিম বহুত কিবা কিবি কৰিম মুঠতে আজি গোটেই দিনটোৰ কাৰণে ওলাই আহিছোঁ এয়া পাই গ'লোহি আমি মল আৰু এই মলটোৰ নাম হৈছে গেলেৰিয়া মল য়লংকা বেংগলোৰ আৰু এইটো মললৈ মই কিন্তু এইবাৰ প্ৰথম আহিছোঁ বেংগলোৰত বহুত মল ঘূৰিছোঁ কিন্তু এইটো প্ৰথম আহিছোঁ এইটো মললৈ ভাল লাগিছে আৰু টাইম পাছ কৰিবৰ কাৰণে ৰৈ থাকোঁতেই হাজবেণ্ডে ব্লাড ডনেট কৰিছে কাৰণ চিনেমাৰ কাৰণে অকণমান টাইম লাগিব আমি অলপ ঘূৰিলোঁ ফুৰিলোঁ ফটো চটো মাৰিলোঁ তাৰপিছত এতিয়া আহি গ'লোঁ আইনেক্সৰ ভিতৰলৈ যিহেতুকে সময় হৈ আহিছে চিনেমাৰ গতিকে গৈ আছোঁ ভিতৰলৈ চিনেমাৰ কাৰণে আৰু ফাইনেলি আমি চিনেমাৰ ৰুমৰ হেৰিয়াৰ থিয়েটাৰৰ ভিতৰত সোমাই গ'লোগৈ অকণ ভুল হৈ গৈছে দেই কওঁতে চশমা লৈ ল'লোঁ কাৰণ 3D মুভি যিহেতুকে এতিয়া চাম আৰু এইবোৰ এনিমেশ্যন মুভি অৱশ্যে ল'ৰা ছোৱালীৰ কাৰণে আমিও আহিব লগা হয় কিন্তু চাই ভালো লাগে আমাৰ অকণমান সোনকালে হ'ল বাৰু ভিতৰত সোমাওঁতে কাৰণ হাউচফুল হৈ গৈছিলে কিন্তু দেই কাৰণ কেলৈ আজি ছানডে যিহেতু গোটেইবিলাক আহিছে মানুহ চাবলৈ ঢেৰ মানুহ আমাৰ নিজৰ নিজৰ চিটত বহিলোঁ চালোঁ চিনেমা চাই আহি বাহিৰত দেখিলোঁ যে মোৰ জোতা এপাত ফাটি আছে নহয় কি কৰিম আৰু উপায় নাই লাজো লাগিছে মানুহৰ আগত ভৰিটো ওলাই যাওঁ মানে আগটো সেইকাৰণে কি ক'লোঁ মেক্সত সোমাই পেলাই তাতে সেইটো মলতে এই জোতাযোৰ কিনি ল'লোঁ বুজিছেনে কেনেকুৱা লাগিছে জনাবচোন উপায় নাই মানে ঘৰলৈতো আহিবই লাগিব সেইকাৰণে জোতাযোৰ কিনি ল'লোঁ কিনি লৈ পেলাই সিযোৰ ডাষ্টবিনত পেলাই দিলোঁ আৰু এযোৰ পিন্ধি ল'লোঁ গম পাইছে এনেকুৱা অৱস্থা হৈছে আৰু খাবৰ কাৰণে গ'লোঁ ইয়াত খোৱা অৰ্ডাৰ দিলোঁ দি আমি ৰৈ আছোঁ ভোক লাগিছে ইফালে থাকিব পৰা নাছিলোঁ একদম যেনে তেনেহে সময়টো পাৰ কৰিলোঁ ফাইনেলি আমাৰ খানাও আহি গ'ল আৰু ইহঁতি ভোকত ৰৈ আছে কিন্তু আমি দুটাই ফটো ভিডিঅ' লোৱাত বেছি খানা আজিকালি এইটো হয়ে আৰু চলেই কোনে কোনে কৰে ক'বচোন আৰু আমি খাই বৈ ওলাই আহিলোঁ এতিয়া গাড়ী বুক কৰা হৈ গ'ল আমি গাড়ীৰ কাৰণে গৈ আছোঁ এয়া গৈ আছোঁ গাড়ীৰ কাৰণে গাড়ী ৰৈ আছে আহিলে আৰু জোতাযোৰ কেনেকুৱা লাগিছে জনাবচোন এয়া বহিলোঁ আৰু ইহঁতি ইমানেই দিনটো ঘূৰিলে ফুৰিলে ভাগৰত দুইটা গাড়ীত বহাৰ লগে লগে টোপনি গ'ল গম পাইছেনে আৰু যাওঁ আৰু এতিয়া ঘৰলৈ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব যদি আৰু ভিডিঅ' চাবলৈ বিচাৰিছে পিছলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই